মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ক্লাছত মেণ্ডেলৰ এক সংকৰণ পৰীক্ষা আৰু দ্বি সংকৰণ পৰীক্ষাৰ বিষয়ে পঢ়িলোঁ। এক সংকৰণ পৰীক্ষাত কিদৰে প্ৰভাৱী চৰিত্ৰ আৰু অপ্ৰভাৱী চৰিত্ৰই চাৰিত্ৰিক বৈশিষ্ট্যত প্ৰভাৱ পেলায় আমি দেখা পালোঁ। এতিয়া দ্বি সংকৰণ পৰীক্ষাত আমি গম পালোঁ কিদৰে চাৰিত্ৰিক বৈশিষ্ট্যবিলাকৰ স্বতন্ত্ৰভাৱে বংশানুক্ৰমিক প্ৰবাহ ঘটে। এতিয়া কথা হ'ল যে এই চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কেনেকৈনো প্ৰকাশ হয়। How do these traits get expressed? ইয়াত সহায় কৰে বা ইয়াৰ বাবে দায়বদ্ধ বুলি ক'ব পাৰা, ইয়াৰ বাবে দায়বদ্ধ হৈছে জিন। এতিয়া জিনে কি কৰে? জিনে পিতৃ-মাতৃৰ পৰা এই চাৰিত্ৰিক বৈশিষ্ট্যসমূহ সতি সন্ততিলৈ প্ৰৱাহ ঘটায়। তোমালোকে এতিয়া এই ছবিখনলৈ মন কৰিবা। এইখন এখন মই ফ্ল' চাৰ্ট বনাইছোঁ, যাৰ দ্বাৰা তোমালোকৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কেনেদৰে প্ৰকাশ হয় সেইটো বুজিবলৈ সহজ হ'ব। এতিয়া চোৱা, প্ৰথমতে এয়া কোষীয় DNA নিৰ্দেশনাত কোষৰ প্ৰটিনবিলাক সংশ্লেষিত হয়। কি হয়? কোষীয় DNA নিৰ্দেশনাত কোষৰ প্ৰটিনবিলাক সংশ্লেষিত হয়। তাৰপিছত কি হয়? DNA দ্বাৰা প্ৰটিন সংশ্লেষিত হয় আৰু কিহৰ দ্বাৰা প্ৰটিন সংশ্লেষিত হয়? DNA দ্বাৰা হয়। আৰু DNA কি থাকে? DNA থাকে জিন। DNA কি থাকে? DNA জিন থাকে। এতিয়া আমি আহোঁ উদ্ভিদৰ উচ্চতালৈ। উদ্ভিদৰ উচ্চতাৰ বাবে সঞ্জীৱনী পদাৰ্থ দায়বদ্ধ, অৰ্থাৎ হৰম'ন দায়বদ্ধ হয়। সঞ্জীৱনী পদাৰ্থ বা হৰম'ন দায়বদ্ধ হয়। আৰু যিমানে বেছি সঞ্জীৱনী পদাৰ্থ হ'ব, সিমানে বেছি কি হ'ব? উচ্চতা হ'ব। ঠিক আছে? এতিয়া আমি কি পালোঁ? প্ৰথমতে চোৱা, কোষীয় DNA নিৰ্দেশনাত কোষৰ প্ৰটিনবিলাক সংশ্লেষিত হয়। কোষত কি হয়? প্ৰটিন সংশ্লেষিত হয় আৰু কাৰ নিৰ্দেশনাত হয়? কোষীয় DNA নিৰ্দেশনাত হয়। গতিকে DNA দ্বাৰা কি হয়? প্ৰটিন সংশ্লেষিত হয়। আৰু DNA ক'ত থাকে? DNA থাকে জিনত। আমি এতিয়া উদাহৰণস্বৰূপে উদ্ভিদৰ উচ্চতা যদি লওঁ, উদ্ভিদৰ উচ্চতাৰ বাবে দায়বদ্ধ হৈছে সঞ্জীৱনী পদাৰ্থ। কিছুমান সঞ্জীৱনী পদাৰ্থ দায়বদ্ধ হয় আৰু যিমানে বেছি সঞ্জীৱনী পদাৰ্থ সংশ্লেষিত হ'ব, সিমানে বেছি কি হ'ব? উদ্ভিদৰ উচ্চতা বাঢ়িব। এতিয়া কিছুমান উৎসেচকে সঞ্জীৱনী পদাৰ্থ সংশ্লেষণ কৰে। এতিয়া সঞ্জীৱনী পদাৰ্থ কোনে সংশ্লেষণ কৰে বা কোনে সৃষ্টি কৰে সঞ্জীৱনী পদাৰ্থ? কিছুমান উৎসেচকে। DNA থকা জিনে উৎসেচক সংশ্লেষণ কৰে। এতিয়া কোনে উৎসেচক সংশ্লেষণ কৰিব? DNA যি জিন আছে, সেই জিনে কি কৰিব? উৎসেচক সংশ্লেষণ কৰিব। জিনটোত যদি কিবা সাল সলনি হয় বা কিবা বিসংগতি হয়, তেতিয়া কি হ'ব? উৎসেচক উৎপাদন কম হ'ব আৰু সঞ্জীৱনী পদাৰ্থ কম পৰিমাণে সৃষ্টি হ'ব। আৰু তেতিয়াই কি হ'ব? উদ্ভিদজোপা চাপৰ হ'ব। অৰ্থাৎ উদ্ভিদৰ যি উচ্চতা, তাত কি হ'ব? তাত সাল সলনি হ'ব আৰু উদ্ভিদজোপা কি হ'ব? চাপৰ হ'ব নাইবা মধ্যমীয়া হ'ব, কিন্তু সেইজোপা ওখ নহয়। বুজি পালা? আমি আকৌ এবাৰ আহোঁ যে প্ৰথমতে কি হয়? কি কৰে? জিনবিলাক কি হয়? এই যি চাৰিত্ৰিক বৈশিষ্ট্যসমূহ পিতৃ-মাতৃৰ পৰা সতি সন্ততিলৈ প্ৰৱাহ ঘটায়। আৰু কোষীয় DNA নিৰ্দেশনাত কোষৰ প্ৰটিনবিলাক সংশ্লেষিত হয়। এতিয়া DNA দ্বাৰা প্ৰটিন সংশ্লেষিত হয়। কিহৰ দ্বাৰা প্ৰটিন সংশ্লেষিত হয়? DNA দ্বাৰা হয়। আৰু DNA কি থাকে? জিন থাকে। কোনবোৰ জিন থাকে? পিতৃ-মাতৃৰ পৰা অহা জিন থাকে, হয় নহয়? তাৰপিছত উদ্ভিদৰ উচ্চতাৰ বাবে কি হ'ব? সঞ্জীৱনী পদাৰ্থ দায়বদ্ধ হয়। হয়নে? সঞ্জীৱনী পদাৰ্থ বা কি হয়? হৰম'ন। আৰু এই সঞ্জীৱনী পদাৰ্থ যিমান বেছি সৃষ্টি হ'ব বা সংশ্লেষণ হ'ব, সিমানেই বেছি কি হ'ব? উদ্ভিদজোপাৰ উচ্চতা হ'ব। এতিয়া এই সঞ্জীৱনী পদাৰ্থবোৰনো কোনে সংশ্লেষণ কৰে? কিছুমান উৎসেচকে সংশ্লেষণ কৰে।
আৰু এই উৎসেচকবিলাক কোনে সংশ্লেষণ কৰে DNA থকা জিনে সংশ্লেষণ কৰে এটা জিনটো যদি কিবা হাল সলনি হয় জিনটোত হাল সলনি হ'লে কি হ'ব উৎসেচক উৎপাদন কম হ'ব আৰু তেতিয়া কি হ'ব যি উদ্ভিদৰ উচ্চতা সেই উচ্চতাৰ হাল সলনি হ'ব অৰ্থাৎ উদ্ভিদজোপা কি হ'ব চাপৰ হ'ব এইখিনিলৈকে বুজি পালা তোমালোকে এইদৰে কি হয় চাৰিত্ৰিক বৈশিষ্ট্যবিলাক প্ৰকাশ হয় তোমালোকে এই ফ্লো চাৰ্টখন মনত ৰাখিবা যদি মনত ৰাখিব পাৰা তেতিয়া বুজিবলৈ একেবাৰে সহজ হ'ব আৰু পৰীক্ষাত যেতিয়া লিখিবলৈ আহিব তেতিয়াও তোমালোকৰ খেলিমেলি নালাগিব এতিয়া আমি চাওঁ আহা এই চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কেনেদৰে প্ৰত্যেক পুৰুষৰ জিনৰ পৰা সতি সন্ততিলৈ প্ৰবাহ ঘটে এতিয়া চোৱা আমি যে জিনৰ কথা পঢ়ি আহিছোঁ সেই জিনে জোৰ বান্ধি কাম কৰে আৰু প্ৰত্যেকটো চাৰিত্ৰিক বৈশিষ্ট্য দুই ধৰণৰ জিনৰ লগত সংলগ্ন হৈ থাকে এটা হৈছে প্ৰভাৱী জিন আৰু এটা হৈছে অপ্ৰভাৱী জিন হয় নহয় তে প্ৰত্যেকটো চৰিত্ৰ কি হ'ব পাৰে প্ৰভাৱী হ'ব পাৰে বা অপ্ৰভাৱী হ'ব পাৰে চাৰিত্ৰিক বৈশিষ্ট্য প্ৰভাৱী হ'ব পাৰে বা অপ্ৰভাৱী হ'ব পাৰে গতিকে তাৰ মানে কি বুজিছা যে যি জিন আছে সেই চাৰিত্ৰিক বৈশিষ্ট্যৰ দুটা ধৰণৰ হ'ব পাৰে এটা হৈছে প্ৰভাৱী জিন আৰু এটা হৈছে অপ্ৰভাৱী জিন এতিয়া পিতৃ আৰু মাতৃ প্ৰত্যেকজনে এটা চাৰিত্ৰিক বৈশিষ্ট্যৰ এযোৰ জিন বহন কৰে আৰু এই জিনবিলাক কোষৰ ক্ৰমোজমত থাকে এতিয়া আমি যিটো চাৰিত্ৰিক বৈশিষ্ট্য চাম সেইটো হৈছে উচ্চতা ঠিক আছে এতিয়া চোৱা এইটো হৈছে কোষ আৰু ইয়াৰ ভিতৰত এযোৰ ক্ৰমোজম আছে এটা ক্ৰমোজমৰ জিনত আছে কোষ চাৰিত্ৰিক বৈশিষ্ট্য আৰু আনটো জিনত কি আছে চাপৰ যি চাৰিত্ৰিক বৈশিষ্ট্য সেইটো আছে কোষ চাৰিত্ৰিক বৈশিষ্ট্যটো কেপিটেল টি দ্বাৰা চিহ্নিত কৰা হৈছে আৰু চাপৰটো স্মল টি দ্বাৰা চিহ্নিত কৰা হৈছে এতিয়া ইয়াত যিকোনো ধৰণৰ চোৱা এই মই সাইডত দি থৈছোঁ কাষত দি থৈছোঁ এই তিনিটা ধৰণৰ জিন থাকিব পাৰে জিনৰ সংমিশ্ৰণ হ'ব পাৰে সেইটো হৈছে কেপিটেল টি স্মল টি বা কেপিটেল টি স্মল টি আমি লৈছোঁ কেপিটেল টি স্মল টি এইখিনিলৈকে বুজি পাইছা তোমালোকে এতিয়া এই ছবিখনলৈ মন কৰিবা মই কৈ উঠিছোঁ যে এটা কোষত এযোৰ ক্ৰমোজম থাকে আৰু সেই ক্ৰমোজমতে কি থাকে জিন থাকে হয় নাই তো এযোৰ ক্ৰমোজম আছে আৰু প্ৰত্যেক ক্ৰমোজমতে কি আছে এটা চাৰিত্ৰিক বৈশিষ্ট্যৰ এটাকৈ জিন আছে হ'ল এতিয়া এটা কথা কৈ থওঁ যে পিতৃ মাতৃৰ পৰা এটা জিনহে সন্তানলৈ প্ৰবাহ হয় অৰ্থাৎ পিতৃৰ পৰা এটা জিন আহিব আৰু মাতৃৰ পৰা এটা জিন আহিব কেইটাকৈ জিন আহে এটাকৈ জিন আহে কিন্তু পিতৃ মাতৃ দুয়োজনৰে কেইটাকৈ জিন আছে ক্ৰমোজমত কেইটাকৈ জিন আছে দুটাকৈ জিন আছে চাৰিত্ৰিক বৈশিষ্ট্য এটা চাৰিত্ৰিক বৈশিষ্ট্যৰ দুটাকৈ জিন থাকে হয় নাই কিন্তু তাৰ এটা জিনহে সন্তানলৈ আহিব মাতৃৰ পৰা এটা জিন আহিব আৰু পিতৃৰ পৰা এটা জিন আহিব এইখিনিলৈকে বুজি পালা এতিয়া যৌন প্ৰজননত কি হয় এটা কোষৰ বিভাজন হৈ দুটা কোষৰ সৃষ্টি কৰে যাক কোৱা হয় জনন কোষ আৰু প্ৰত্যেকটো জনন কোষলৈ এটাকৈ জিন যায় কি হয় যৌন প্ৰজননত কোষ বিভাজন হৈ দুটা কোষৰ সৃষ্টি কৰে যাক বোলা হয় জনন কোষ আৰু প্ৰত্যেকটো জনন কোষত এটা চাৰিত্ৰিক বৈশিষ্ট্যৰ জিন যায় এতিয়া আমি ইয়াত কি লৈছিলোঁ এটা ওখ লৈছিলোঁ আৰু এটা চাপৰ লৈছিলোঁ হয় নাই গতিকে চোৱা এটা জনন কোষত তোমাৰ কি গৈছে কেপিটেল টি গৈছে আৰু আনটো জনন কোষত কি গৈছে স্মল টি জিনটো গৈছে হয়নে এতিয়া পিতৃৰ পৰা যি জনন কোষৰ সৃষ্টি হ'ল সেই জনন কোষক কোৱা হয় পুজনন কোষ আৰু মাতৃৰ পৰা যি জনন কোষৰ সৃষ্টি হ'ব তাক কোৱা হ'ব স্ত্ৰী জনন কোষ এতিয়া যৌন প্ৰজননৰ সময়ত কি হ'ব পিতৃৰ ফালৰ পৰা এটা জনন কোষ আৰু মাতৃৰ ফালৰ পৰা এটা জনন কোষ আহি লগ হ'ব আৰু
লগ হৈ এটা নতুন কোষৰ সৃষ্টি হ'ব আৰু সেই কোষটোত এযোৰ ক্ৰম'জম থাকিব হয়নে এযোৰ ক্ৰম'জম থাকিব আৰু এই ক্ৰম'জমযোৰে নিৰ্ণয় কৰিব যে যি সন্তান হ'ল সেই সন্তান ওখ হ'ব নে চাপৰ হ'ব গতিকে আমি কি ক'ব পাৰোঁ যে যি দুটা জিন আহিলে হয় নাই পিতৃ মাতৃৰ পৰা যি দুটা জিন সন্তানলৈ আহিলে সেই জিন দুটাই নিৰ্ণয় কৰিব যে ডমিনেণ্ট বা প্ৰভাৱী চৰিত্ৰ প্ৰকাশ পাব নে অপ্ৰভাৱী চৰিত্ৰ প্ৰকাশ পাব বুজি পালা গতিকে আমি গোটেই কথাখিনিৰ পৰা কি গম পালোঁ যে কি হয় ক্ৰম'জমবোৰ বিভাজন হৈ পেলাই নতুন জননকোষৰ সৃষ্টি কৰে তাৰ পিছত এই জননকোষৰ এটা জননকোষ অৰ্থাৎ পিতৃৰ জননকোষ এটা আৰু মাতৃৰ জননকোষ এটা আহি লগ হৈ পেলাই কি কৰে সন্তানৰ সৃষ্টি কৰে এটা নতুন কোষৰ সৃষ্টি কৰে য'ত পিতৃ আৰু মাতৃ দুয়োজনৰে যি চাৰিত্ৰিক বৈশিষ্ট্যসমূহ আছে সেই চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ প্ৰবাহ ঘটে